ব্ৰহ্মপুত্ৰৰ বুকুতেই উদ্ধাৰ হ'ল নলবাৰীৰ স্বাস্থ্যকৰ্মীৰ নিথৰ শৰীৰ। নলবাৰীৰ পেৰাধৰা ঘাটত বৃহস্পতিবাৰে সংঘটিত শোকাবহ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা স্বাস্থ্যকৰ্মী আব্দুল গফুৰৰ মৃতদেহ উদ্ধাৰ হৈছে। বৰপেটা জিলাৰ চেনেমাৰীত উদ্ধাৰ হৈছে আব্দুল গফুৰৰ মৃতদেহ। নৈত উপঙি থকা অৱস্থাত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে আব্দুল গফুৰৰ মৃতদেহ। পেৰাধৰা চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী আছিল আব্দুল গফুৰ। 19 চনত নলবাৰীৰ বৰক্ষেত্ৰীৰ গোৰখাটাৰীত সংঘটিত হৈছিল এই শোকাবহ নাও দুৰ্ঘটনাটো। ব্ৰহ্মপুত্ৰৰ সুঁতিত সংঘটিত হৈছিল শোকাবহ নাও দুৰ্ঘটনা। অত্যাধিক যাত্ৰী কঢ়িয়াই অনাৰ ফলতে দুৰ্ঘটনাত পতিত হৈছিল নাওখন। দুৰ্ঘটনাত সন্ধানহীন হৈ পৰিছিল স্বাস্থ্যকৰ্মী আব্দুল গফুৰসহ দুগৰাকী শিক্ষাৰ্থী। আব্দুল গফুৰে নৈৰ পৰা পুত্ৰসহ কেইবাজনো ছাত্ৰক জীৱন্তে উদ্ধাৰ কৰি নিচেই নৈৰ গভীৰতাত সোমাই পৰিছিল। যোৱা দুদিন ধৰি আব্দুল গফুৰ সন্ধানহীন হৈ থকাৰ পিছত আজি পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। এতিয়াও নিখোজ হৈ আছে আন দুগৰাকী শিক্ষাৰ্থী। আৰিয়ান আলী আৰু মাজেদুল ইছলাম। উদ্ধাৰকাৰী দল NDRF আৰু SDRF বাহিনীয়ে ছাত্ৰ দুগৰাকীক বিচাৰি বৰ্তমানে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দেখা যায় এইটো বেয়া কথা হৈছে। নিশ্চয় ইয়াত এইটো মানে আভ্যন্তৰীণ জল ব্যৱস্থা লোৱা নাই। আমি আৰু ল'লে এইটো নহ'ল হয়, কাৰণ কিয় 137 জন ল'ৰা ছোৱালী আনিব নালাগে নহয়, আনিব লাগিছিল, দুটা ভাগ কৰি আনিব লাগিছিল। লাইফ নাথাকে, তাতে লাইফ নাই। গতিকে ষ্টুডেণ্টখিনি যিটো আজি মৃত্যু, মই মৃত্যু বুলি ভাবিছোঁ আৰু, কিন্তু আমি এতিয়া এটা আবেদন জনাম ৰাইজৰ ফালৰ পৰা। আমি বহুত ৰাইজ আহিছোঁ ইয়াত আমি লেচিটো এটা ভাল লেচি আৰু ভাল নাও দিব লাগে, ইয়াত ডাঙৰ নাও দিব লাগে। 2 নম্বৰতে যিখিনি ক্ষয় ক্ষতি হ'ল ষ্টুডেণ্টৰ হয়তো মৃত্যু বুলি ভাবিব লাগিব, তেওঁলোকৰ পৰিয়ালক, তেওঁলোকৰ ল'ৰা ছোৱালী সেইবিলাকক যাতে চৰকাৰে সম্পূৰ্ণভাৱে এটা ভাল ইষ্টাব্লিছ মানে এটা সহায় কৰে, এইটো মই কিন্তু আমি ৰাইজৰ ফালৰ পৰা আবেদন জনাম।